এয়া হৈছে পঁইতা ভাত আমি ৰাতি পানী দি থৈছিলোঁ দুইজনী আজি ৰাতিপুৱা খাবৰ কাৰণে পেটটো ঠাণ্ডা লাগি থাকে এয়া বয়ে খায়ে আছে মুখখন বাৰু নেদেখাওঁ বলক ময়ো খায়ে লওঁ তাৰপাছত আকৌ লগ পাই আছোঁ এয়া তাৰপাছত আকৌ আহি গ'লোঁ এইকেইটা মোৰ দুটা স্নেক প্লেণ্ট এটা মানি প্লেণ্ট এই স্নেক প্লেণ্ট কেইটাৰ পৰা পোখা ওলাইছিলে আৰু এই প্লেণ্টটোৰ পৰা মই আৰু এটা বেলেগ এটা টাব নহয় এনেকুৱা সৰু বাল্টি তাত মই ৰুলোঁ আৰু এটা পোখা ইয়াৰ পৰাও ওলাইছে কিন্তু সেই পোখাটো মই এতিয়া উলিওৱা নাই মই এনেকৈ ইটোৰ পৰা সিটোকৈ তেনেধৰণে মই মোৰ প্লেণ্টছবিলাক বহাবলৈ চেষ্টা কৰোঁ এয়া চাওক এইটো তাৰ পৰা ওলোৱা পোখাটো মই এনেধৰণে বেলেগ এটা বাল্টিত গোবৰ মাটি দি পেলাই আকৌ ৰুই দিছোঁ এইটো যেতিয়া ডাঙৰ হ'ব আপোনালোকক আকৌ মই পিছত দেখুৱাম আৰু আজি আপোনালোকক মই দেখুৱাওঁ বলক মোৰ পিছফালে থকা সৰু ফুলনিখন এইটো একেবাৰে অৱস্থা বেয়া হৈ গৈছে ৰ'দ নোপোৱাৰ কাৰণে দেখিছেনে একেবাৰে পাতবিলাক পকি গৈছিলে বৰষুণ পাই এখন মোৰ সৰু ফুলনি পিছফালৰ ছাইডত যিটো মোৰ বিৰালি আছে ছাইডত তাতে মই এনেধৰণে ফুলবিলাক ৰাখিছোঁ আৰু এইটো হৈছে মোৰ এটা ডাঙৰ প্লাষ্টিকৰ মানে ইউজ নোহোৱা এটা গামলা আছিলে তাতে মই মাটি দি তাতে মই কিছুমান ক'ৰবাৰ পৰা কেতিয়াবা পালে সৰু পুলিবিলাক তাতে পচাই থওঁ তাৰপিছৰ পৰাহে মই আকৌ টাব বা বাল্টি তেনেধৰণে দিওঁ আৰু লগতে এই সৰু পুলিটো চাওক এই সৰু পুলিটো হৈছে আপোনাৰ মই এই ছাইডতে থকা ডাঙৰ পুলিটোৰ পৰা ওলোৱা পোখা হয় তাৰ পৰা মই সেইটো ৰুই থৈছোঁ কিছুদিনৰ পাছত তাৰ পৰা সেইটো ডাঙৰ হৈ যাব ডাঙৰ হৈ গ'লে মই আপোনালোকক দেখুৱাম কেনেকুৱা হ'ল এনেধৰণে আপোনালোকে ইটো পুলিৰ পৰা সিটো পুলি ফুলবিলাক আপোনালোকে ফুলনিত বহাব পাৰে আৰু এইটো হৈছে আমাৰ আগফালে থকা গছজোপা ইয়াৰ এজোপা ডাঙৰ গছ আছে আগফালে মই দেখুৱাম বাৰু বেলেগ এটা ভিডিঅ'ত এই তাৰ পৰা মই ডালটো আনি পেলাই এটা চিচাৰ বটলত ভৰাই থৈছোঁ সাফৰত ভালকৈ সাফৰখন বন্ধ কৰি তাৰ পৰা যেতিয়া শিপা ওলাব তেতিয়া মই এটা ডাঙৰ টাবত থ'ম আৰু এই তিনিটা হৈছে মোৰ বেলেগ তিনিটা স্নেক প্লেণ্ট এই তিনিটাৰ অৱস্থাটো এতিয়া বৰ্তমান ইমান ভাল নহয় ভালকৈ সাৰ জাবৰ গোবৰ দি পেলাই মই ভালকৈ অলপমান প্ৰতিপাল কৰিম ইয়াৰ পৰাও পোখা ওলাইছে ইয়াৰ পৰা যেতিয়া ভালকৈ পোখা মেলিব তেতিয়া মই বেলেগ এটা টাবত আকৌ দি দিম এইকেইটা দেখাই থ'লোঁ আপোনালোকক পিছত আকৌ দেখুৱাম ভালকৈ যেতিয়া পোখা মেলিব আকৌ যেতিয়া মই নতুনকৈ টাবত ৰুম আৰু এয়া হৈছে আমাৰ জানিছেই নক'লেও হ'ব চাগে আগৰ ভিডিঅ'ত মই দেখাইছোঁৱেই এখেত মানে যেতিয়া আবেলি হ'ব ঘৰৰ ভিতৰত নাথাকে এনেকৈ ঘূৰাই লৈ ফুৰিব লাগে বাহিৰলৈ আৰু যেতিয়া ভিতৰত থাকে থুনথুনাই থাকে সেইকাৰণে এয়া খুৰাকে উলিয়াই আনিছে আৰু এয়া চাব তাই কান্দোন তাই ঠান কৰি থাকে সদায় ফুৰিবলৈ যাবলৈ লাগে তাইক ৰাস্তাত ফুৰাই লৈ ফুৰিলে বহুত ভাল এয়া আমাৰ খুৰাকে এতিয়া ফুৰাই লৈ ফুৰিছে তাৰপাছত আহি গ'ল এয়া চাহৰ লগত আমাৰ চিৰাৰ পকৰি আমি খালোঁ আৰু ইয়াৰ ৰেচিপিটো মই বেলেগ এদিন দিম আৰু বেছি নকৰোঁ দীঘলীয়া ভ্লগটো ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মোক জনাব আৰু আজিলৈ আহোঁ